ইংৰাজী আগষ্ট মাহৰ 15 তাৰিখটো ভাৰতবাসীৰ বাবে এটা উল্লেখনীয় পবিত্ৰ দিন। কাৰণ প্ৰায় 200 বছৰজোৰা ব্ৰিটিছ উপনিৱেশিকতাবাদৰ অন্ত পেলাই 1947 চনৰ এই 15 আগষ্টৰ দিনটোতে ভাৰতবৰ্ষই এখন সাৰ্বভৌম ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল। ভাৰতবৰ্ষৰ এই স্বাধীনতা ভুকুতে পকা কল নাছিল। দেশমাতৃয়ে এই স্বাধীনতা পাইছিল নিজ সন্তানৰ অনেক তেজ আৰু ত্যাগৰ বিনিময়ত। দীৰ্ঘদিনীয়া স্বাধীনতা সংগ্ৰামত যিসকল সংগ্ৰামীয়ে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি দেশ আৰু মানুহৰ স্বাৰ্থত প্ৰাণাহুতি দিছিল, সেইসকল মহান পুণ্যাত্মাৰ ওচৰত ভাৰতবাসী চিৰকাল ঋণী হৈ থাকিব লাগিব। বেহা বেপাৰৰ সুযোগ লৈ ভাৰতবৰ্ষলৈ অহা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতীয় ৰজাসকলৰ মাজত থকা শত্ৰুতা আৰু দুৰ্বলতাৰ সুযোগ লৈ ভাৰতীয় ৰাজনীতিতো হস্তক্ষেপ কৰা পৰিলক্ষিত হ'ল। 1757 চনত বংগৰ নৱাব চিৰাজউদ্দৌলাক পলাচীৰ যুদ্ধত পৰাস্ত কৰি সুযোগ সন্ধানী কোম্পানীটোৱে ভাৰতবৰ্ষত ইংৰাজ ৰাজত্বৰ সূত্ৰপাত ঘটায়। 1789 চনত বংগৰ গভৰ্ণৰ জেনেৰেল ৱেলছলীয়ে বশ্যতামূলক মিত্ৰতা নীতি প্ৰয়োগ কৰি বহুতো দেশীয় ৰাজ্য ব্ৰিটিছৰ অধীনলৈ নিয়ে। গভৰ্ণৰ জেনেৰেল ডেলহাউছিয়ে প্ৰৱৰ্তন কৰা স্বত্ববিলোপ নীতিৰ ফলত বহুতো ৰাজ্য ব্ৰিটিছৰ অধীন হয়। এই নীতিমতে ভাৰতীয় দেশীয় ৰাজ্যসমূহৰ কোনো ৰজা অপুত্ৰক হ'লে তেওঁৰ কোনো উত্তৰাধিকাৰী নাথাকিলে সেই ৰজাৰ মৃত্যুৰ পিছত সেই ৰাজ্য পোনে পোনে ইংৰাজ সাম্ৰাজ্যৰ লগত চামিল কৰা হৈছিল। 1826 চনত বিখ্যাত ইয়াণ্ডাবু সন্ধিৰ যোগেদি অসমো ভাৰত ব্ৰিটিছ সাম্ৰাজ্যৰ তলতীয়া হৈছিল। এনেদৰে বিভিন্ন কূট-কৌশল অৱলম্বন কৰি লাহে লাহে সমগ্ৰ ভাৰতবৰ্ষতে এখন বিশাল ব্ৰিটিছ সাম্ৰাজ্য গঢ়ি তুলিছিল আৰু লগে লগে পাশ্চাত্য শিক্ষা, ধৰ্ম আৰু সভ্যতাই ভাৰতৰ জাতীয় জীৱনত অনুপ্ৰৱেশ কৰি দেশৰ প্ৰচলিত জীৱন ধাৰণ পদ্ধতিৰ পৰিৱৰ্তন সূচনা কৰে। ইয়াৰ ফলতে মাজে মাজে বিক্ষোভ আৰু বিদ্ৰোহ আৰম্ভ হ'বলৈ ধৰে। গভৰ্ণৰ জেনেৰেল লৰ্ড কেনিঙৰ শাসনকালত 1857 চনত প্ৰায় সমগ্ৰ ভাৰততে ব্ৰিটিছৰ বিৰুদ্ধে আৰম্ভ হয় চিপাহী বিদ্ৰোহ। এই বিদ্ৰোহ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে ভাৰতীয় চিপাহীসকলৰ নানাবিধ অসন্তুষ্টিক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছিল। যদিও অলপ দিনৰ ভিতৰতে ই ব্যাপক আকাৰ ধাৰণ কৰে। ভাৰতৰ কৃষক, শ্ৰমিক, সৰ্বসাধাৰণ মানুহ সকলোৱে ইয়াত অংশগ্ৰহণ কৰিছিল। ঝান্সীৰ ৰাণী লক্ষ্মীবাই, তাংতিয়া টুপী, নানা চাহেব, দ্বিতীয় বাহাদুৰ শ্বাহ আদিৰ নেতৃত্বত এই বিদ্ৰোহ হৈছিল যদিও উপযুক্ত সুনেতৃত্বৰ অভাৱ আৰু ব্ৰিটিছৰ কঠোৰ দমন নীতিৰ বাবে এই বিদ্ৰোহ সফল হ'ব পৰা নাছিল। এই বিদ্ৰোহৰ ফলত কোম্পানীৰ শাসনৰ অৱসান ঘটে আৰু ভাৰতবৰ্ষৰ শাসনভাৰ ব্ৰিটিছ ৰাণীৰ হাতলৈ যায়। এই বিদ্ৰোহৰ পিছতেই ইংৰাজে গ্ৰহণ কৰা বিভাজন নীতিৰ বীজেই পিছলৈ গজালি মেলি ভাৰত দ্বিখণ্ডিত হোৱাৰ পথ সুচল কৰি তুলিছিল। চিপাহী বিদ্ৰোহ বিফল হ'ল যদিও এই বিদ্ৰোহৰ যোগেদি আৰম্ভ হোৱা ব্ৰিটিছ বিৰোধী আন্দোলন ভাৰতত অব্যাহত থাকিল।
শাসনৰ বাঘ জৰীডাল হাতত লৈ ইংৰাজে ভাৰতবৰ্ষৰ অৰ্থনৈতিক উন্নতিৰ পৰিৱৰ্তে শোষণ কৰা নীতিহে অৱলম্বন কৰিছিল। ভাৰতবৰ্ষত উদ্যোগ স্থাপন কৰাৰ পৰিৱৰ্তে ইংলেণ্ডৰ বস্তুহে ভাৰতবৰ্ষত বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছিল। ফলত বিদেশী বস্তুৰে ভাৰতীয় বজাৰ ভৰি পৰিছিল। ভাৰতীয় উদ্যোগক ৰক্ষণাবেক্ষণ দিয়াৰ কোনো ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰা নাছিল। কৃষিৰ উন্নতিৰ বাবেও কোনো ব্যৱস্থা লোৱা নাছিল। ইংৰাজ চৰকাৰৰ কাম-কাজক কঠোৰভাৱে সমালোচনা কৰা কাৰণে ভাৰতীয় সংবাদপত্ৰৰ ওপৰত চৰকাৰে কিছুমান বাধা নিষেধ আৰোপ কৰিছিল। ইংৰাজ আৰু ভাৰতীয় লোকৰ মাজত বৰ্ণ বৈষম্যৰ বীজ ৰোপণ কৰিছিল। ভাৰতীয় কোনো লোককে ইংৰাজ ক্লাবত প্ৰৱেশ কৰিব দিয়া নাছিল। ইংৰাজ কৰ্মচাৰীয়ে গুৰুতৰ দোষ কৰিলেও লঘু শাস্তিহে দিয়াৰ পৰিৱৰ্তে ভাৰতীয় লোকক লঘু দোষতে গুৰু শাস্তি বিহা হৈছিল। মুঠতে ইংৰাজসকলে তেওঁলোকৰ জীৱনক ভাৰতীয় লোকৰ জীৱনতকৈ অধিক মূল্যৱান বুলি গণ্য কৰিছিল। ইংৰাজসকলৰ অস্ত্ৰ সংৰক্ষণত কোনো বাধা নাছিল, অথচ ভাৰতীয় লোকক আইনৰ জৰিয়তে বিনা অনুমতিত অস্ত্ৰ ৰখাত বাধা আৰোপ কৰা হৈছিল। উপযুক্ত অৰ্হতা সম্পন্ন হোৱাৰ পিছতো ভাৰতীয়সকলক উচ্চ পদবী লাভৰ পৰা বঞ্চিত কৰি আহিছিল। এনেকুৱা শোষণ নীতিৰ ফলত ভাৰতীয় লোকৰ মনত গভীৰ অসন্তুষ্টিৰ সৃষ্টি হৈছিল আৰু ফলত ইংৰাজ শাসনৰ পৰা মুক্তি লাভৰ চিন্তাই ভাৰতবাসীৰ মনত বাল হৈছিল। 1885 চনত প্ৰতিষ্ঠা হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত সমগ্ৰ দেশ ব্ৰিটিছৰ বিৰুদ্ধে একত্ৰিত হৈ স্বাধীনতা সংগ্ৰাম চলাই যায়। 1899 চনত লৰ্ড কাৰ্জনে ভাইচৰয়ৰ আসনত বহিয়েই ঘোষণা কৰিলে যে ভাৰতত শাসন আৰু শোষণ একেলগে চলাই যোৱা হ'ব। সেই অনুসৰি 1905 চনৰ 16 অক্টোবৰ তাৰিখে বংগভংগ কাৰ্যকৰী কৰিছিল। বিশাল বংগ প্ৰদেশক এজন লেফটেনেণ্ট গভৰ্ণৰে সুচাৰুৰূপে শাসন কৰিব নোৱাৰাৰ অজুহাত দেখুৱাই দ্বিখণ্ডিত কৰিছিল। এখন পশ্চিমবংগ আৰু আনখন অসমৰ সৈতে সংলগ্ন কৰি পূৰ্ববংগ অসম নামেৰে নামকৰণ কৰা হৈছিল। বংগভংগ আঁচনিৰ যোগেদি ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বংগ প্ৰদেশক দ্বিখণ্ডিত কৰি ৰাজনৈতিক চেতনা সম্পন্ন জাতীয়তাবাদ বিকাশৰ পথত হেঙাৰ দিব বিচাৰিছিল। হিন্দু মুছলমানৰ মাজত একতা ভাঙি দিয়াৰ উদ্দেশ্যে পূৰ্ববংগৰ ইছলাম ধৰ্মীয় জনগণক হিন্দুসকলৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'বলৈ উচতাইছিল। শেষত 1906 চনৰ 30 ডিচেম্বৰত বংগদেশত একাংশ শিক্ষিত মুছলমান বৰমূৰীয়াৰ সহযোগত সৰ্বভাৰতীয় মুছলিম লীগ নামৰ ৰাজনৈতিক অনুষ্ঠানৰ জন্ম হয় আৰু জাতীয় কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী অনুষ্ঠান হিচাপে মুছলিম লীগে ভাৰতীয় মুছলমান জনগণক প্ৰতিনিধিত্ব কৰিছিল। ব্ৰিটিছ শাসনৰ প্ৰতি আনুগত্যৰ পূৰ্ণ ব্যৱহাৰৰ যোগেদি মুছলিম লীগে ভাৰতীয় জাতীয় কংগ্ৰেছক দুৰ্বল কৰাত বিশেষ ভূমিকা পালন কৰিছিল। বংগবাসীৰ ইচ্ছাৰ বিৰুদ্ধে ব্ৰিটিছ চৰকাৰে বংগ বিভাজনৰ যি কুটিল চক্ৰান্ত ৰচনা কৰিছিল তাৰ বিৰুদ্ধে তীব্ৰ জনমত গঠন কৰি জাতি ধৰ্ম নিৰ্বিশেষে সকলো মানুহে গণসংগ্ৰামত জঁপিয়াই পৰিছিল। ইয়াৰ ফলত ভাৰতবৰ্ষত বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণ নীতি পালন কৰা হয়। এয়াই হৈছে স্বদেশী আন্দোলন। ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত স্বদেশী আন্দোলনে গা কৰি উঠিছিল। স্বদেশী কাগজৰ পৰীক্ষা বহি নিদিলে ছাত্ৰই পৰীক্ষা বৰ্জনৰ নীতি গ্ৰহণ কৰিলে। ছোৱালীসকলেও বিদেশী বস্তুৰ উপহাৰ প্ৰত্যাখ্যান কৰিব ধৰিলে। সভাসমূহত দমে দমে বিদেশী কাপোৰসমূহ জ্বলাই দিয়া হ'ল। ফলত ইংলেণ্ডৰ পৰা
ভাৰতলৈ ৰপ্তানি কমি আহিল আৰু দেশীয় বস্তুৰ উৎপাদন বাঢ়িব ধৰিলে। ছাত্ৰসকলে চৰকাৰী বিদ্যালয় ত্যাগ কৰাৰ ফলত ঠায়ে ঠায়ে জাতীয় বিদ্যালয়সমূহ গঢ়ি উঠিল। স্কুলীয়া ল'ৰা-ছোৱালীকে আদি কৰি সকলো লোকে স্বদেশী বস্তু ব্যৱহাৰ কৰিব ধৰিলে। বন্দে মাতৰম ধ্বনিয়ে ভাৰতবৰ্ষৰ আকাশ বতাহ কঁপাই তুলিলে। ইংৰাজ চৰকাৰেও কিন্তু নীৰৱ দৰ্শক হৈ বহি থকা নাছিল। স্বদেশী আন্দোলন বন্ধ কৰিবলৈ চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। বংগ বিভাজনৰ ফলস্বৰূপে ভাৰতবাসীৰ ৭ বছৰীয়া স্বদেশী আন্দোলনত কৰা অশেষ পৰিশ্ৰমৰ অন্তত 1911 চনৰ 12 ডিচেম্বৰত ইংৰাজ চৰকাৰে বংগ পুনৰ একত্ৰীকৰণ কৰিবলৈ বাধ্য হয়। বংগ ভংগ বাতিলৰ সিদ্ধান্তই ব্ৰিটিছ চৰকাৰৰ পৰাজয় আৰু ব্যৰ্থতা যিদৰে প্ৰকাশ কৰি গ'ল, ঠিক সেইদৰে স্বদেশী আন্দোলনৰ সাফল্যই ভাৰতবাসীক উৎসাহিতও কৰিলে। 1914 চনত প্ৰথম মহাসমৰ আৰম্ভ হয়। 1917 চনত মহাত্মা গান্ধীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে। ব্ৰিটিছ বিৰোধী ভাৰতীয়সকলক দমন কৰিবলৈ গভৰ্ণৰ জেনেৰেল লৰ্ড চেমছফৰ্ডে ন্যায়াধীশ ছিডনী ৰাওলাটৰ অধ্যক্ষতাত 1919 চনত এখন আইন প্ৰণয়ন কৰিছিল। এই আইন মতে বিনা বিচাৰে ভাৰতীয় লোকক কাৰাগাৰত নিক্ষেপ কৰিবলৈ চৰকাৰক ক্ষমতা দিয়া হৈছিল। এই আইনখনকে ৰাওলাট আইন বোলা হয়। এই আইনৰ প্ৰতিবাদত গান্ধীজীয়ে সত্যাগ্ৰহ বা অহিংস আন্দোলন আৰম্ভ কৰিছিল। 1919 চনৰে 13 এপ্ৰিলত অমৃতসৰৰ জালিয়ানৱালাবাগত এখন প্ৰতিবাদী গণসভা অনুষ্ঠিত হৈছিল। পথাৰখনৰ চাৰিওফালে ওখ দেৱাল আছিল আৰু প্ৰৱেশ কৰিবলৈ এটা মাত্ৰ সৰু পথ আছিল। সভা চলি থকা সময়তে অতৰ্কিতে নিৰাপত্তা বিষয়া জেনেৰেল ডায়াৰৰ নিৰ্দেশত অসহায় নিৰস্ত্ৰ জনতাৰ ওপৰত নিৰ্দয়ভাৱে গুলী চলায়। এই ঘটনাত শ শ লোকৰ মৃত্যু হৈছিল আৰু বহুতো লোক আহত হৈছিল। ইংৰাজ লোক হোৱা বাবে ব্ৰিটিছ চৰকাৰে শাস্তি হিচাপে জেনেৰেল ডায়াৰক মাত্ৰ চাকৰিৰ পৰা অব্যাহতি দিয়ে দায়িত্ব সামৰিছিল। কিন্তু এই খবৰে গোটেই দেশক জোকাৰি গৈছিল। জালিয়ানৱালাবাগৰ এই হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰে তেওঁক প্ৰদান কৰা নাইট উপাধি পৰিত্যাগ কৰিছিল। 1920 চনত লালা লাজপত ৰায়ৰ সভাপতিত্বত বহা কংগ্ৰেছৰ অধিৱেশনত মহাত্মা গান্ধীৰ প্ৰচেষ্টাত অসহযোগ আন্দোলনৰ প্ৰস্তাৱ গৃহীত হয়। এনেদৰে অসহযোগ আন্দোলনৰ আৰম্ভণি ঘটে। এই আন্দোলনৰ মূল মন্ত্ৰ হৈছে ব্ৰিটিছ শাসন ব্যৱস্থাৰ লগত অহিংসাৰে সৰ্বতো প্ৰকাৰৰ অসহযোগ কৰা। এই আন্দোলনৰ গতি ৰোধ কৰাৰ বাবে হেজাৰ হেজাৰ লোকক আটক কৰে আৰু আন্দোলনকাৰীৰ ওপৰত চৰকাৰে লাঠিচালনা কৰে। 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ চৌৰিচৰাত পুলিচ আৰু প্ৰতিবাদকাৰীৰ মাজত হিংসাত্মক কাৰ্য সংঘটিত হৈছিল। 3 জন প্ৰতিবাদকাৰী পুলিচৰ গুলীত নিহত হোৱাত উন্মত্ত জনতাই পুলিচ থানাত অগ্নিসংযোগ কৰি 22 জনকৈ পুলিচক হত্যা কৰিছিল। এই ঘটনাৰ পিছত গান্ধীয়ে এই আন্দোলন বন্ধ কৰিবলৈ বাধ্য হয়। 1928 চনত ছাৰ জন চাইমনৰ নেতৃত্বত এখন 7জনীয়া আয়োগে ভাৰতত পদাৰ্পণ কৰে। কিন্তু এই আয়োগত এজনো ভাৰতীয় লোক সদস্য নোহোৱাৰ বাবে কংগ্ৰেছে ইয়াক বৰ্জন কৰে। লাহোৰত লালা লাজপত ৰায়ৰ নেতৃত্বত চাইমন কমিছন বিৰোধী এটা সমদলৰ ওপৰত পুলিচে নিৰ্দয় লাঠিচালনা কৰে, যাৰ ফলত গুৰুতৰভাৱে আহত হৈ লাজপত ৰায়ে মৃত্যুবৰণ কৰে। 1929 চনত লাহোৰ অধিৱেশনত জৱাহৰলাল নেহৰুৰ সভাপতিত্বত পূৰ্ণ স্বাধীনতা আৰু আইন অমান্য আন্দোলনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। 1930 চনৰ 12 মাৰ্চত গান্ধীজীয়ে তেওঁৰ অনুগামীসকলৰ সৈতে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডী যাত্ৰা কৰিছিল। একেৰাহে 25 দিন যাত্ৰা কৰি
প্ৰায় ৩৮৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰাৰ পিছত দাণ্ডিত উপস্থিত হৈছিল। 1939 চনত দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণি হয়। 1942 চনত মৌলানা আবুল কালাম আজাদৰ সভাপতিত্বত বোম্বাই অধিৱেশনত কংগ্ৰেছে ভাৰত ত্যাগ প্ৰস্তাৱ গ্ৰহণ কৰে। এই প্ৰস্তাৱৰ জৰিয়তে ইংৰাজ চৰকাৰক ভাৰত ত্যাগ কৰিবলৈ দাবী জনোৱা হয়। লগে লগে ব্ৰিটিছ চৰকাৰে মহাত্মা গান্ধী প্ৰমুখ্যে কংগ্ৰেছৰ আটাইবোৰ সদস্যকে বন্দী কৰিলে। কংগ্ৰেছ সভা সমিতিবোৰ বেআইনী বুলি ঘোষণা কৰি দিলে। কংগ্ৰেছৰ শীৰ্ষ নেতাসকলৰ গ্ৰেপ্তাৰ কাৰ্যৰ প্ৰতিবাদ সমগ্ৰ দেশতে বিয়পি পৰিল। চহৰে নগৰে গাঁৱে ভূঞে উন্মত্ত জনতাই ব্ৰিটিছ শাসনৰ বিৰুদ্ধে উঠি পৰি লাগিল। ভাৰত ত্যাগ আন্দোলন এক সৰ্বাত্মক বিদ্ৰোহত পৰিণত হ'ল। বংগ, বিহাৰ, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, মাদ্ৰাজ আদি বিভিন্ন ঠাইত গণবিক্ষোভ ইংৰাজ চৰকাৰৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছিল। ৰেল লাইন উঠোৱা, দলং ভঙা, পুলিচ চকী আক্ৰমণ কৰা, ডাকঘৰ, স্কুল কলেজ ধ্বংস কৰা আদি কাৰ্যত ভাৰতীয়সকল ব্যস্ত হৈ পৰিছিল। চৰকাৰে এই আন্দোলন দমনৰ কাৰণে বৰ কঠোৰ ব্যৱস্থা ল'লে। চৰকাৰী দমন নীতিৰ ওচৰত সেও নামানি জনসাধাৰণে ত্ৰিৰংগ পতাকা হাতত লৈ ৰাজপথলৈ ওলাই আহিল আৰু হাজাৰ হাজাৰ লোকে পুলিচৰ গুলী বুকুপাতি লৈ মৃত্যুবৰণ কৰিলে আৰু লাখ লাখ লোক আহত হ'ল। মহাত্মা গান্ধীৰ কৰিম কিম্বা মৰিম এই ধ্বনিৰ প্ৰেৰণাত উদ্বুদ্ধ হৈ ব্ৰিটিছৰ কঠোৰ দমনকো আন্দোলনকাৰীসকলে আওকাণ কৰি গ'ল। 1945 চনত ইংলেণ্ডৰ সাধাৰণ নিৰ্বাচনত বনুৱা দলে জয়লাভ কৰে। ভাৰতীয়সকলৰ প্ৰতি সহানুভূতিশীল ব্ৰিটিছ প্ৰধানমন্ত্ৰী ক্লিমেট এটলীয়ে 1946 চনত ভাৰতলৈ কেবিনেট মিছন পঠিয়াইছিল। এই মিছনৰ উদ্দেশ্য আছিল ভাৰতত সৃষ্টি হোৱা অচলাৱস্থা দূৰ কৰি ভাৰতক স্বাধীনতা প্ৰদান কৰা। কেবিনেট মিছনৰ পৰামৰ্শ অনুসৰিয়ে 1946 চনৰ ডিচেম্বৰত সংবিধান সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত কৰা হয়। এই সভাই ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক সংবিধান সভাৰ সভাপতি নিৰ্বাচিত কৰিছিল। ভাৰতীয় জাতীয় কংগ্ৰেছে কোনো কাৰণতে যাতে ভাৰত দ্বিখণ্ডিত নহয় তাৰ বাবে শেষ মুহূৰ্তলৈকে অপ্ৰাণ চেষ্টা কৰিছিল। গান্ধীজীয়ে কৈছিল, গোটেই ভাৰতবৰ্ষ যদি অগ্নিশিখাৰ মাজতো থাকে তথাপি পাকিস্তান গঠন হ'ব নোৱাৰে। মুঠতে গান্ধীজীয়ে কেতিয়াও ধৰ্মৰ ভিত্তিত ভাৰতবৰ্ষ বিভাজন হোৱাটো নিবিচাৰিছিল আৰু সকলো প্ৰকাৰে ব্ৰিটিছ চৰকাৰ আৰু জিন্নাক এই কামত বাধা দিছিল। গান্ধীয়ে মহম্মদ আলী জিন্নাক নানাভাৱে বুজাবলৈ চেষ্টা কৰিও অৱশেষত তেওঁ ব্যৰ্থ হৈছিল। জিন্নাই পাকিস্তানৰ বাহিৰে আন একোতেই সন্মতি প্ৰকাশ নকৰিছিল। তেওঁ মুছলমানসকলৰ বাবে এখন পৃথক ৰাষ্ট্ৰ গঠনত দৃঢ় সংকল্প আছিল। লৰ্ড মাউণ্টবেটেনে সকলো দলৰে মতামত গ্ৰহণ কৰি এই সিদ্ধান্তত উপনীত হ'ল যে ভাৰতবৰ্ষক বিভাজন কৰাৰ বাহিৰে অন্য উপায় নাই। ব্ৰিটিছ সংসদে 1947 চনৰ জুলাই মাহত ভাৰত স্বাধীন আইন পাছ কৰে আৰু এই আইনত ৰাণীয়ে স্বাক্ষৰ দান কৰে। ইয়াৰ ফলত 1947 চনৰ 15 আগষ্টৰ পৰা ভাৰতবৰ্ষত ব্ৰিটিছ ৰাজত্বৰ অৱসান ঘটে। একেখন ৰাষ্ট্ৰ দ্বিখণ্ডিত হৈ ভাৰত আৰু পাকিস্তান নামেৰে দুখন নতুন ৰাষ্ট্ৰৰ জন্ম হ'ল। স্বাভাৱিকতে 15 আগষ্টৰ দিনটো সমগ্ৰ ভাৰতবাসীৰ বাবে এটা অতি পবিত্ৰ দিন। গোটেই দেশজুৰি চৰকাৰী আৰু বেচৰকাৰীভাৱে স্বাধীনতা দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰি স্বাধীনতা যুঁজৰ সেই মহান সেনানীসকলক স্মৰণ কৰা হয়। স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ আয়োজন কৰা হয় নতুন দিল্লীৰ লালকিল্লাত। পৰম্পৰা অনুসৰি লালকিল্লাত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে জাতীয় পতাকা উত্তোলন কৰে আৰু দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। এই ভাষণত প্ৰধানমন্ত্ৰীয়ে চৰকাৰৰ সাফল্যৰ সতীয়ান দাঙি ধৰাৰ উপৰি দেশৰ প্ৰগতিৰ বাবে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰে। ইয়াৰ উপৰি প্ৰতিখন ৰাজ্যৰ ৰাজধানীত সংশ্লিষ্ট মুখ্যমন্ত্ৰীসকলে
জিলা আৰু সদৰ তথা বিধানসভা সমষ্টিসমূহত স্থানীয় নেতাসকলে ত্ৰিৰংগ পতাকা উত্তোলন কৰে। স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি সাহিত্যিক, শিল্পী আৰু ক্ৰীড়া পেঞ্চন প্ৰাপকসকলৰ নামো ঘোষণা কৰা হয়। নমস্কাৰ বন্ধুসকল, স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আপোনালোকক ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ বিষয়ে কিছু কথা জনাবলৈ পাই মই সঁচাকৈ আনন্দিত হৈছোঁ। আপোনালোকেও ভিডিঅ'টি কেনে পালে জনাবচোন। নমস্কাৰ, জয় অসম, ধন্যবাদ।